Hey guys, finally metric result ahi gol. So ephale golla bandi asu mane moi pabondar dokanate asu ro pura. So first division pale to boriya bhai. Kosto kori morise choli dilu aru bhal lagise result to bhai. Ephale poriyo asilu video diisilu apnaloke jane ene khetrot first day aru bhandir biya oi এটা কথা হল যিখিনি টাইমত 5:30 ৰিজাল্ট দিছে সেইখিনি সময়ত মই এটা মানে ভিডিঅ' বনাওঁতে দূৰৰে কথা ৰিজাল্ট চাবাই তাৰ মানে এই সময় পোৱা নাই ইমান ফোনৰ ওপৰত ফোন তো পৱন দাদনত আহিলো গল্লা কৈ থৈ দিছিলো ৰাতিপুৱাতে এই পৱন দায়ো এই মই কৈছো এই গল্লা লাগব এতিয়া লালমোহন গল্লা মিলাই দি দিছে তাৰ মানে ভাইটিৰ কাৰণে মোৰ ফালৰ পৰা ফ্ৰী কিন্তু পিছতো মই মনে মনে পিছফালৰ পৰা এনে ফ্ৰী আৰু টেবুলত তলে দি ল'ব তাৰ মানে পৱন দা প্ৰথম অলপমান মানে লঘু বুলি ক'ব লাগিব আৰু ব্যস্ততা লৈ লৈছোঁ পিছত আৰু খানাটো হৈ যাব আৰু এইফালে গাহৰি চাহৰিটো নহয় কিন্তু থাকালে হ'ব কি হয় নাজানো আৰু হ'ব এইটো হ'ব আৰু তো এইফালে গল্লাটো লৈছোঁ কিন্তু আমি মনা আৰু বাল্টিং চাল্টিং এইবিলাক আনিব পাহৰি গ'লোঁ তাৰ কাৰণে এখন মনা কিনি লওঁ তাৰপিছত মজাকৈ লৈ যাওঁ আৰু মনা আনিব পাৰি য'চতে তাৰমানে মেট্ৰিক কৰি যাওঁ গাইছ আৰু ইফালে দি থাকিব তাৰ চখ আছোঁ ইফালে দাম্পা যায় যে বোকা কৰি পেলাই তাতে আৰু বৰষুণ দিছি তো এইফালে দাদাৰ দোকানৰ পৰা মনা এখন লৈ লওঁ তো এটা মেট্ৰিকৰ ৰিজাল্ট দিছে আজি গল্লা নিব আহিছোঁ মনা আনিব পাৰি এখন মনা লৈ ল'লোঁ দাদাৰ দোকানৰ পৰা ফাৰ্ষ্ট ডিভিজন তো মজা লাগিল এনেকৈ কোনোবাই যেতিয়া ফাৰ্ষ্ট মেট্ৰিক দিছোঁ বুলি কয় আৰু ৰিজাল্টটো সোধে কৈ কিনে কিবা এটা ভাল লাগে আৰু কিন্তু লেটাৰ নাপালোঁ আৰু একো নাই আৰু বাকী মনাখন লৈ ল'লোঁ যাওঁ আৰু মনা গল্লা মানে ভৰে ঘৰত যাওঁ ডাইৰেক্ট ঘৰত মানুহ ৰখি আছে তাৰমানে পুৰা আৰু কেছ বৰমাহাত পুৰা আছে ঘৰত মনা এতিয়া মনাখন ভৰাই দিব আৰু লৈ যাওঁ ৰাস্তাত পৰি নাযায় সুৰক্ষিত হৈ যাওঁ য'চতে পাহৰি গৈছোঁ য'চতে চব পাহৰি গৈছোঁ ইমান জ'চ এইটো পুৰা ভৰাই ল'লোঁ মনাখন সৰু দিনা অলপ এটা এটাকৈ ভৰাই দিলোঁ আৰু ছিংগলকৈ পৱন দাক অলপ যাব চাহ তাহ খাই আহিব সময় নাই বোলে সময় নাই গমে পাইছে ব্যস্ত এনেই মই দোকান ব্যস্ত হৈছোঁ তাতে আৰু আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিছে তো দোকান অলপ বেছিকৈ টাইম দিব লাগিব পূৰা মিঠাই চিঠাই ল'ব আৰু বছৰত এনেকুৱা সুযোগ এটাই আহে আমাৰ কাকো মামাই যি ভাওনা কৰিছে ভাই কালি পৰহি দিব ৰিজাল্টটো নিদিয়ে তো দোকানীবিলাকৰ বিৰাট ৰছ আজিকালি ভাই কোনদিনা ৰিজাল্ট দিব ঢাকি ৰাতিপুৱা দিলে আগতে 5 দিন মানে আমাৰ আফচোচ লাগি যায় ৰাতিপুৱা কয় মোটামুটি কাষ্টমাৰ ঘূৰি যায় আমাৰ তাৰমানে মিঠাই দিব নোৱাৰোঁ এনেকুৱাই কৈছিলোঁ ৰসগোল্লা 150 লাগিব কিন্তু এতিয়া ক'ব লাগিছে লালমোহনটো মানে বেছি চেল নহয়তো দুটা মিলাই কেনে চেল নহয় চেল হয় হ'ব তুমি ভাবিছোঁ চেলো নহয় চব চেল লালমোহনটোকে বেছি আছে সেইটো সংখ্যাটো বেছি আছে তাৰমানে সেইটো বেছি আচ্ছা মানে লালমোহনটো বেছি বনাইছে এতিয়া দুটা মিলাই কেনে দি দিছি মই ভাবিছিলোঁ লালমোহনটো চেল নহয় কিন্তু চব চেল হয় অলপ পিছত দেখিব নাপাবা তুমি মই দেৰি হ'লে নাপালোঁ হৈ তাৰমানে তো লৈ ল'লোঁ গল্লা মজাকৈ বাই বাই আজি গেলি কিন্তু ভাল লাগিলে এই মুঠি দিবও সময় নহয় মানে সেই আজি আমি পঢ়িছোঁ বাকী যি নহওক এইফালে আমাৰ আজি চুপাৰ স্প্লেণ্ডাৰ লৈছোঁ খুৰাৰ পাঞ্জলহঁতৰ খুৰাকৰ মানে মোৰো খুৰা আৰু এই যাওঁ ল চলো চুলি নাকাটা চুলি এই তাকে লিখিছোঁচোন গাইছে চুলি কাটিব বোলে এই ওপৰৰ জাপাটো কাটি কেনে আজি ঘৰলৈকে যাওঁ তাত ধামাকা খানা হ'ব চাই দিয়ক পিছত তো গাইছে অললো ঢিকিউটা চকৰ পৰা আৰু সিহঁতত গল্লাটো হাতত লৈ যাই আছোঁ হাতত দেনা বান্ধো আজি মোৰ দিও যাম বাপ্পা অ' বাকী পাঞ্জল ইফালে ড্ৰাইভিং দিয়া কিছু আহোঁতে মই চলাই আহিলোঁ বাকী এতিয়া ঘৰলৈকে বলক ঘৰৰ এক্সপ্ৰেশ্যন চাওঁ আৰু ডাইৰেক্ট বাইক চলালে ভিডিঅ' কৰিব দিগদাৰ তাৰমানে চলো এইফালে গল্লা আছে আহি পালোঁ ঘৰ আৰু এইফালে গল্লা ওলাই লাগ গাইছে একেবাৰে আৰু এতিয়া খাই লওঁ মজাকৈ আৰু আমাৰ গাঁৱৰ এখন বিয়া আছে ৰ'ব কৈছে সেইখন খাই আহোঁ তাৰপিছত আৰু গধূলাকলৈকে বিয়া চলো হয় না তেতিয়া ধামাকা হ'ব আৰু এতিয়া বিয়া খাব যাওঁ পাঞ্জল আৰু মই যাম নাকি আৰু বাইক পূৰা ঘৰত লৈছোঁ ৰ তাৰ খাননি হেন তাত থোৱা আছে যাই কিনে লৈ গল্লা এটা খাই লওঁ বাকী এইবাৰ আহিলোঁ পাঞ্জল খেল ঘৰত আকৌ সেইফালে মোৰ থাৰখান এটাই পৰি আছে গাইছে থাওক দে এই তাৰখানত ডাবলিং যাওঁ এতিয়া মানে আমাৰ গাঁৱত থকা বিয়াখন খাই আহোঁ এই এইফালে তাৰ চাইকেলত পাম নাই এই পাম একেবাৰে দাবি গৈছি তো এই থাৰখানে লৈ যাওঁ বলক মই থাৰত সি থাকে তাৰখান BMW দিছোঁ দুটা মিলি আজি পুৰা বম জছত ফূৰ্তিও লাগি আছে হেৰিও লাগি আছে মানে এনেকৈ বিয়া এখন আছে আমাৰ বাকী পাঞ্জলৰ মই আহি পালোঁ বিয়া সেন্দৰে বিয়া চাইকেল গেলে পাৰ্কিং কৰি দিলোঁ বলক এতিয়া ভিতৰলৈকে যাওঁ আৰু এইফালে বিয়া আৰু সোমাই গ'লোঁ বিয়াৰ ভিতৰত মানে খাবাই যাওঁ দিয়ক আমি আৰু কি বহি থাকিম চেয়াৰ টেয়াৰ খালি পুৰা আৰু ইফালে এতিয়া পুৰা পেণ্ডেলৰ মানে খাৱাৰ ভাতৰ পেণ্ডেলত আৰু বহি গ'লোঁ পাঞ্জলৰ মই মজাকৈ এইফালে খাই দিলোঁ আৰু এসাঁজ পুৰা গাহৰি দি বহুত দিন গাহৰি চাহৰি খোৱা নাছিলোঁ এসাঁজ মাৰি দিলোঁ দিয়ক আৰু মজা লাগিল গাইছে ইফালে পাঞ্জল মই বহি গৈছোঁ খালোঁ বিয়া আৰু ইফালে বেগটো চাইকেলৰ ওপৰত ইফালে আছে আমাৰ প্ৰাঞ্জল কা আৰু ইফালে মই গাহৰি দি মাৰি দিলোঁ দিয়ক আৰু বহুত দিন খোৱা নাছিলোঁ গাহৰি নে ৰিজাল্টৰ খানা কয়
দে আৰু ফুল আছে দুটাইও এই ডাইৰেক্ট আৰু ঘৰলৈকে যাই থাকোঁ আৰু মোৰ কিবা এটা পাৰ্চেলো আহিছিলে মাইক এটা অৰ্ডাৰ দিছিলোঁ এইটো আহিছে বোলে ফোন আহিছে তো আমাৰ ঘৰত ৰখি আছে তো তালৈকে যাই আছোঁ মাইকটো আনবক্সিঙৰ এটা ভিডিঅ' হ'ব তো বলক এতিয়া মোৰ ৰিজাল্ট কেনে হ'ল সেইটো যদি আপোনালোকৰ চাবলৈ মন আছে তো ডেছক্ৰিপশ্যনত লিংক আছে আৰু এইফালেদি আহি আছে তো আপোনালোকে তাতে টিপি কেনে চাব পাৰিব বেছি নহয় 2 মিনিটৰ ভিডিঅ' আৰু এই প্ৰাঞ্জল কাহিহঁতে মোৰ লগত ৰিজাল্ট মেট্ৰিক দিছিল না তো ইয়াৰ ফাৰ্ষ্ট ডিভিজন আৰু দুখনত লেটাৰ আছে কোনখন আছিলে ছ'চিয়েল চায়েন্স আৰু ছ'চিয়েল চায়েন্স আৰু ছায়েন্সত লেটাৰ আছে ছ'চিয়েল চায়েন্স পেপাৰ মস্ত টান কৰিছিল তাতে লেটাৰ ৰাখি দিছে চলি এক্সপাৰ্ট আছে আৰু মোৰ ৰিজাল্ট কেনে হ'ল সেইটো যদি জানিব ইচ্ছা আছে ভিডিঅ'টো চাওক ডেছক্ৰিপশ্যনত লিংক আছে তো বাকী এতিয়া ঘৰত এনেকৈ হৈ গ'ল ইভিনিং দোস্ত এতিয়া আমাৰ বিহুৰ ৰিহাৰ্চল হ'ব তাৰ লগতে আজি মানে মেট্ৰিক পৰীক্ষাৰ যি আৰু মানে পাৰ্টি গল্লা চল্লা আনিছিলো তেতিয়া ভিডিঅ'টোত ৰাতিপুৱাতে দেখো আৰু এতিয়া ৰিহাৰ্চল হ'ব আমাৰ ছাৰো আহি পাইছে এইবিলাক পুৰা বাইক চাইক ভৰ্তি তাৰমানে চাৱা মানুহ আহি যায় না বহুত আৰু ইফালে চব চলি আহি গৈছে বৰ্তমান কিন্তু প্ৰাঞ্জলহে অহা নাই কাৰণ কিয় সিও যিহেতু মোৰ লগত একলগত মেট্ৰিক দিছি তাৰ মানে ঘৰত আজি খানা পাতছি আৰু গাইছ ইফালে চাহ তাহ হওক ভাত এই আহিম বুলি কৈছিল তথাপি একবাৰ আহি কেনে যাব যিহেতু ছাৰ আহিছি অলপ শিকব আৰু মজাকে আৰু ইফালে আমাৰ নাচা চলিকেইটাও আহি গৈছি পুৰা আপাকেইটা আৰু ইফালে আকাশ আছে ই ঢোল মাৰে বাৰু যি নহওক ইফালে আছে গোটেইকেইটা ইফালে নাচনী কেইটাও আছে টেমা পাৰ্টি ইফালে এইটো আমাৰ ভুতুলি আৰু ইফালে এইগিলান চব নাচনী গাইছ চাওক যিহেতু লাজো কৰে এইটো পৰি আমাৰ ইফালে আমাৰ এইটো এটা পাগলা চট টেমা চট আৰু ইফালে আমাৰ ছাৰ ইফালে সেইটো কি কি আৰু ইফালে তালৈ আছে আমাৰ গেন্দা আমাৰ হিমন্ত দা ইয়াৰ 11টামান নাম আপোনালোকে জানেই ইফালে আমাৰ বাইদেউ আছে পুৰা অলপ কলত ব্যস্ত হৈ আছে ইফালে আমাৰ দীপু মামাও আহিছে আজি পুৰা পাৰ্টি ই পুৰা আজি গোটা ৰাতি একদম ভাত চাত খাই যাব পুৰা একদম ই মুখখন দেখাব বেয়া লাগছে ৰে চাও এই তোৰ আঙুলি টানতে আঙুলি মাতকে গৈছে তথাপি মুখ দেখাব লাজ কৰে কি হ'ব আনকে দিলে আগতে দিলে কি হল কি হ'ব গাইছা হয় লাজ এনেকে লাজ কৰিলে দেখাই বেছি ভাল লাগে মানুহবিলাক চলাৰ আৰম্ভণি হৈছে আৰু সেইফালে এতিয়া প্ৰাৰ্থনা কৰিব গাইছ চব পুৰা আৰু মন্দিৰ ইফালে ছাৰ বহি আছে চলি আছে ৰিহাৰ্চল আৰু ইফালে এতিয়া চাহ টাইম হৈ গ'ল মানে আজি যিহেতু মোৰ ৰিজাল্টৰ মানে সৰু সুৰাকে গলা চলা আনিছিলোঁ তো চবকে দি দিছোঁ এনেকৈ মজা চবে খাই আছে ৰাস্তাটো আছে ৰ'ব ইফালে আমাৰ কলটা মজা বিহু কেনেছি বিহু মজা হা মজা হৈছে নদী আছে না নাচনী এটা লাগে নাচনী এটা কম হৈ আছে নাচনী সমজ ৰে আৰু ইফালে আমাৰ এই নাচনী কেইটা টেমা কেইটা কি দিয়ে না চাওঁ পিছফালে চাওঁ ক'ৰবাত লুকাইছে আৰু ইফালে ৰাস্তাত দেখিৰ পৰিৱেশ অলপ চাই আহোঁ তো গাইছ এনেকৈ বিহুৰ ৰিহাৰ্চল পুৰা সমাপ্ত হৈ গ'ল চাব পাৰে এতিয়া এইখিনিতে পুৰা হাল্লা হৈ আছিল এইফালে পুৰা এই চাহ তাহ খালাকতো পুৰা নিজ গিলাচ পৰি মানে এই আৰু বাতি গিলাচবিলাক পৰি আছে যি নহওক ৰিহাৰ্চল আজিৰ কাৰণে সমাপ্ত হ'ল আৰু কালিৰ কাৰণেও ছাৰ আহিব ছাৰজন আৰু আহিব কালিৰ কাৰণে এতিয়া ভাত চাত খাই কেনে আৰু যাব লাহে লাহে অকলে আহিছে আজি আগৰ দিনাও আহিছিল একদিন তিনিদিন আহিব আৰু অহাকালি আহিব 3 দিন হ'ব তো আহিছিল একজন লৈ আহিছিল তাৰমানে লগত আজি অকলে আহিছে বোলে তো সোনকালে যাব অলপ ভাত চাত খুৱাই এতিয়া মই প্ৰাঞ্জলহঁতৰ ঘৰত যাই আছোঁ ৰ'বক সেন্দৰ তাৰমানে মেট্ৰিকৰ মানে পুৰা এই গৰমে খানা দি দিছে তাৰমানে আজি পুৰা পাৰ্টি আছে ৰাতি তো তালৈকে যাওঁ আৰু আমাৰ পাৰ্টিটো আৰু হ'ব ৰ'ব সেইটো ভিডিঅ' পাব নেক্সট এতিয়া বলক বাকী আহিলোঁ সেইফালে প্ৰাঞ্জল কাষ ইয়াৰ পুৰা পাৰ্টি আৰু আজি বম পাৰ্টি বক্স এখন চাৰ নাই আনচাৰ আনহালে আমাৰ দাদা আছে এইফালে আমাৰ সীমান্ত দা 11,000 মান নাম থকা মানুহ পাতা লাগছি পাতি দি সাতটা মানে ফাৰ্ষ্ট পাইছি ন মেটাগত সাতটাৰ বেছি যেনি এটা ষ্টাৰ আমাৰ প্ৰাঞ্জল আছে আমাৰ সুপাৰ টপ ৰিজাল্ট বাকী যি নহওক বেছি হয় নাই বাকী যি নহওক মাংস কি ৰাস্তা দেখা নাপায় গাইছ এই ভালকে কওঁ ফাৰ্ষ্ট খাই টাৰ্গেট কৰিলো পইচা নিমিলে আৰু ই দীপক বঢ়িয়া মাল খাইছি আজি মাংস কি আছে মাংস ফাৰ্ষ্ট খাই টাৰ্গেট কৰিলো বাজেট নিমিলি ব্ৰইলাৰে লৈ
ओ भाई मारो मुझे मारो दिबি বেছিকে দিম দে না না বস্তু এটা কি জানা বস্তুটো অলপ খৰা কৰি দিবা দে আৰু এই কেনে তই কোনছে এতিয়া কোনছে মই হেৰি কৰিছো কিছিল দিবি দিমবে ভাগিন দে ভাগিন এই মাংসা কথা পাই পাল নাই কোনা নাই তো কৈছো কথা কৈ আছে দেখোন এই ইয়াৰ দেখাত বুলিছি ভাগিন দিছো ভাগিন ভাগিন দে ভাত কামাছি সবৰে জোস পাঁচ কুছ ভাগিন পাঁচ কুছ আই যা মোৰটো পেন্ডিং আছে আৰু বঢ়িয়া এনেকৈ ফাংচন সেট গ'লো খানা চানা খাই কেনে পুৰা আহি গ'লো যে একদম টুপনি লাগছি গাইছ মানে আৰু খানা চানা এইবিলাকত দেখুৱাই দিব নহ'লে একদম বেছি বেয়া নাপাব যিখিনি দেখুৱালো আৰু আজিৰ ব্লগটোত গুড নাইট আৰু গাইছ লাইট চাইট বন্ধ কৰোঁ গুড নাইট